নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অনলাইন আছামলৈ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম কিদৰে আপুনি আপোনাৰ মোবাইলত পেন কাৰ্ড এপ্লাই আৰু ডাউনলোড কৰিব। আৰু যদি আপোনালোকে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰা নাই তেতিয়াহ'লে সেই বিষয়ৰ ওপৰত মই ভিডিঅ' আপোনালোকক আই বটনত দি দিছোঁ। আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব আৰু আহক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে আপোনালোকৰ মোবাইলত কোনো এটা ব্ৰাউজাৰ খোলক আৰু তাত চাৰ্চ কৰক ইনকাম টেক্স বুলি চাৰ্চ কৰি দিয়াৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত অলপ তললৈ আহিলে দেখিব হোম ইনকাম টেক্স ডিপাৰ্টমেণ্ট, তাতে আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা এটা পেজ খোল খাই আহিব আপোনালোকৰ সন্মুখত আৰু অলপ তললৈ স্ক্ৰল কৰিলে দেখিব শ্ব' মোৰ আৰু তাতে আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এটা নতুন পেজ খোল খাব আৰু ইয়াত দেখিছে ইনষ্টেণ্ট পেন আৰু তাতে আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত এটা নতুন পেজ খোল খাব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব আৰু আপোনালোকে পেজটোত দেখিছে গেট নিউ পেন আৰু চেক ষ্টেটাছ এণ্ড ডাউনলোড পেন। ইয়াতে আপোনালোকে গেট নিউ পেন দেখিছে আৰু ইয়াতো দেখিছে আপোনালোকে প্ৰথমে গেট নিউ পেনত ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো আধাৰ নম্বৰ আছে সেইটো ইয়াতে দি আপোনালোকে কনফাৰ্ম ডেটত কনফাৰ্ম কৰি দিয়ক আৰু তললৈ আহি পেলাই ইয়াতে আপোনালোকে টিক কৰি কণ্টিনিউ কৰি দিয়ক। আৰু কণ্টিনিউ কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো আধাৰ নম্বৰৰ লগত ফোন নম্বৰ লিংক আছে তাত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াতে বহাই দিয়ক আৰু ইয়াতে এগ্ৰীত ক্লিক কৰি কণ্টিনিউ কৰক। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব আৰু খোল খোৱাৰ পিছতে আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব। তাৰপিছত ইয়াতে দেখিছে লিংক ইমেইল ID আৰু আপোনালোকে ইয়াতে এটা ইমেইল লিংক কৰিব লাগিব। আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ যিটো ইমেইল সেইটো আপোনালোকে ইয়াতে বহাই দিয়ক। তাৰপিছত চেণ্ড OTPত ক্লিক কৰক। চেণ্ড OTPত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এটা ইমেইলত OTP যাব আৰু সেই OTPটো আপোনালোকে ইয়াতে বহাই ছাবমিট কৰি দিয়ক। তাৰপিছত দেখিছে আই একচেপ্ট ডেট, ইয়াতে ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ পিছত কণ্টিনিউ কৰক। কণ্টিনিউ কৰাৰ পিছত দেখিছে ইউৰ ৰিকুৱেষ্ট ফৰ পেন হেজ বিন ছাবমিটেড ছাকচেছফুলি আৰু আপোনালোকে এই একনলেজমেণ্ট নাম্বাৰটো ৰাখি ল'ব। তাৰপিছত দেখিছে হোমলৈ গুচি যাব। হোমত যোৱাৰ পিছত আকৌ আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব আৰু শ্ব' মূৰত টিপি দিব। ইনষ্টেণ্ট পেন তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে চেক ষ্টেটাছ এণ্ড ডাউনলোড পেন, ইয়াতে আপোনালোকে কণ্টিনিউ কৰক। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ যি আধাৰ নম্বৰ দিছিলে সেইটো ইয়াতে দি আপোনালোকে আকৌ কণ্টিনিউ কৰক। কণ্টিনিউ কৰাৰ পিছত আকৌ ফোন নম্বৰত আপোনালোকৰ এটা OTP যাব, সেই OTPটো আপোনালোকে ইয়াতে বহাই দিয়ক। বহাই দিয়াৰ পিছতে কণ্টিনিউ কৰক। কণ্টিনিউ কৰাৰ পিছত আপোনালোকে দেখিছে থেংক ইউ ফৰ ইউজিং পেন ছাৰ্ভিচ আৰু ইউৰ ভেলিডিটি ইউৰ ডিটেইলছ প্লিজ চেক আফটাৰ hour আৰু এনেকৈ আপোনালোকক অলপ সময় ৰখিবলৈ কৈছে। তাৰপিছত অলপ দেৰিৰ পিছত যেতিয়া খুলিব এনেকুৱা এটা ইণ্টাৰফেচ দেখিব আৰু আপোনালোকে ডাউনলোড পেন আৰু পেন আৰু আপোনালোকে ডাউনলোড পেনত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব দেখিছে এনেকৈ। আৰু আপোনালোকৰ ইয়াতে এটা পাছপোৰ্ট বনাব লাগিব। পাছপোৰ্টটো আপোনালোকে ডেট তাৰপিছত মন্থটো তাৰপিছত ইয়েৰটো দি পেলাই আপোনালোকে ছাইডত দেখিছে তেনেকৈ আপোনালোকে ইয়াতে বহাই দিব। বহাই দি অ'কে কৰাৰ পিছত আপোনালোকে দেখিছে আপোনালোকৰ সন্মুখত এইখন আপোনাৰ আয়কৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জাৰি কৰা এইখন পেন কাৰ্ড আপোনালোকৰ সন্মুখত আহি গৈছে। আৰু আপোনালোকে এনেকৈয়ে নিজৰ মোবাইলত অতি কম সময়ৰ ভিতৰতে আৰু বিনা খৰচত এনেকৈ আপোনালোকে নিজৰ পান কাৰ্ডখন বনাই ল'ব পাৰিব। আৰু এইখন পান কাৰ্ড আপোনাৰ ফিজিকেল পান কাৰ্ডৰ সৈতে ছেম। আপোনালোকে এইখন গৈ কম্পিউটাৰ দোকানত কাৰ্ড হিচাপেও বনাই ল'ব পাৰে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।